হেল্ল' কম কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল। তো আমি আজি অলপ ওলাই যাবলৈ আহিছোঁ। এইদিকে আছে আমাৰ টিনা। সদায় সদায় ভাবিলোঁ গাড়ীখন লৈ ঘূৰি ফুৰোঁ, আজি ভাবিলোঁ অলপ চাইকেল চলাওঁ। তো বহুত দিনৰ মূৰত চাইকেল চলালোঁ, সেইটো কাৰণে ভাবিছোঁ আজি বেলেগ এটা চাইডে ওলাইও যাম। তো চাই দিব ভিডিঅ'টো মজা লাগিব আৰু হাতখন এৰি দিব, চলাব ভয় লাগে দেই। এইদিকে টিনা আহি আছে ঠিক আছে, মানে কাপোৰ চিলাব আহিছিলোঁ। কাপোৰ চাপোৰ মানে দিয়া নহ'ল, মানুহটোৱে বোলে ভাত খাই আছে। তো সেইটো কাৰণে অলপ আজি চাইকেল লৈ বোলো ওলাই যাওঁ। তো অলপ এতিয়া হাত হুঁচৰি গাবলৈ আহিছিলোঁ নেকি, ধুনীয়া একদম সেউজীয়া পৰিৱেশ। তো ঠাইডোখৰ কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব দেই। সেয়া বহুত ভাল লাগিছে, বহুত দিনৰ মূৰত চাইকেল চলাইছোঁ যে। সেই তাকে টিনা ক'ৰ পৰা আহি আছে, আগতে সেইটো সময়ত টিউশ্যন যাওঁ, আজিকালি চাইকেল চলাবই নোপোৱা হ'লোঁ। তাকে আজি ভাবিছোঁ এটা চাইডে যাম, মানে যদি কাপোৰযোৰ চিলোৱা দেৰি হয় তেতিয়াহ'লে আমি মানে স্কুলৰ দিকে অলপ ওলাই যাম। তো সেইখিনিও চাব একদম ধুনীয়া লাগিব। তো পিছত মানে ছোৱালীকেইজনী আহি আছে, সিহঁতে চাইছে পূৰা হাঁহি আছে, কি কৈছে হেৰি আৰে আৰু। আজি মানে মোৰ লগৰ এজনো আহিছে হা, তাইৰ ওচৰলৈ যাওঁ। মানে আগতে আমি এল পি স্কুলত একেলগে পঢ়িছিলোঁ আৰু বহুত দিন হ'ল এল পি স্কুলৰ সেইদিকে আমি যোৱাই নাই। আমাৰ একদম বহুত স্মৃতি জড়িত হৈ আছে তাত, কিন্তু সেইখিনিয়ে আৰু বহুত মন যায় আজিকালি তাত পঢ়িবলৈ। কলেজৰ দিনটোত কলেজত পঢ়িবলৈ মনেই নাযায়। তো মানে সেয়াই আৰু চাইকেলখন মোৰ বহুত ওখ, সেইটো কাৰণে মানে হাতখন এৰি চলাব ভয় লাগিছে। তো দুখনমান ফটো উঠি লওঁ ইয়াতে। তো গাইছ চাওক মই কেনেকৈ ঘামিছোঁ, একদম জোল ওলাই গৈছেগৈ গৰমতে। তেওঁ চাইকেল চলা হুচ এৰা নাই, আজি চলাই থাকিম। আৰু ইয়াৰ পৰা কিবা এটা এতিয়া খাই লওঁ, পেকেট চেকেট। তাৰপিছত প্ৰথমতে পানী অকণ খাই লওঁ, বহুত পিয়াহ লাগিছে, পানী অকণ খাই লওঁ। স্কুলত আহিলোঁ হয়, বহুত দিনৰ মূৰত আহিছোঁ। আৰু চাওক মই মুখখন মানে ধুই আহিছিলোঁ যে, একদম ঘামি গৈছিলোঁ। এইখনে হৈছে আমাৰ স্কুলখন আছিলে। তো বহুত এনজয় কৰিলোঁ আৰু এই গছজোপাত বহুত উঠিলোঁ আমি, মানে ছোৱালী ল'ৰা চব একেলগে উঠি হয়, বহুত ভাল লাগে। মানে পৰিৱেশটো এদিকে চাওক পূৰা চেগুন হৈ আছে। আৰু পিছপিনে সেইবিলাক দেখিছে হ'বলা চবেই, বহুত ধুনীয়া লাগে পৰিৱেশটো। আৰু আমাৰ ৰুমকেইটা চাওক, সেইকেইটা আছিলে সেইকেইটাৰ পৰা একদম মই পিছ কেমেৰাও দেখুৱাইছোঁ। ইয়াত মধুআম আগতে নাছিলে, এনেকৈ বহুত কিবাকিবি স্কুলখন বহুত সলনি হৈ গ'ল, আমি থকা দিনত দিয়া নাছিলে। আৰু সেইখন হৈছে আমাৰ MV স্কুল, তাত আমাৰ বৰতাই এতিয়া বৰ্তমান চাকৰি কৰি আছে। আৰু এদিকে আমাৰ ৰাসৰ ৰিহাৰ্চল কৰে ৰাতি। এইটো হৈছে আমাৰ ৰাসৰ ৰিহাৰ্চল কৰা মন্দিৰটো, সেইটো চাওক, এইটোৱে ৰাসৰ ৰিহাৰ্চল কৰা মন্দিৰটো। আৰু এইজনী আমাৰ লগৰজনী তাই আহি আছে, চাওক গছখিনি চাওক কি ধুনীয়াকৈ একদম লাইনে লাইনে ৰুইছে। হে কিডাল কুই গছ এইডাল? অঁ এডাল গছ, এইডাল হেৰি আছিলে পৰা আমলখি আছিলে। এইজোপা পৰা আমলখি এজোপা হৈছিলে। এইজোপাত আগতে পূৰা জোল দি থাকোঁ আমি, এইটো দেখুৱাই দিছোঁ ৰখিব। আৰু এতিয়া আমি পুৰণি স্মৃতি ইয়াত মনত পেলাম, ইয়াত এতিয়া উঠিম আমি গোটেইকেইজনে। আৰু এদিকে চাওক মধুআম চধুআম ৰুই কৰি একদম ধুনীয়া কৰি দিলে। প্ৰথমবাৰ আমাৰ ৰুমকেইটা দেখুৱাইছোঁ, ভিতৰলৈ সোমাব নোৱাৰোঁ। আৰু এখনতে আমি পুৰা জুলিছিলোঁ আৰু একদম সৰু থাকোঁতে, মজা লাগে আৰু গাইজ কৈছোঁ নহয় আপোনালোকৰ। এইখন স্কুল এতিয়া ইয়াত ব'ট চ'ট দি দিলে ধুনীয়াকৈ, আগতে আমি থাকোঁতে ব'ট চ'ট নাছিলে। এইটো হৈছে আমাৰ ছাৰহঁত থকা ৰুম, মানে প্ৰিন্সিপালৰ ৰুম চব থাকে আৰু ছাৰহঁত। তাৰপিছত প্ৰথম শ্ৰেণীত 2খন দৰ্জা আছে দেই, এইটো 2য় শ্ৰেণী, এইটো 3য় শ্ৰেণী। আমি তাকে মনত পেলাইছোঁ। আৰু এইটো চাইডে পিছপিনে বহুত এতিয়া পৰিপাটি হৈ গ'ল গাইজ, আগতে এইবিলাক দিয়াই নাছিলে। এইটো ৰান্ধনি ঘৰ আৰু কি বাথৰুম। তাৰপিছত আৰু উঠিম ৰ, এই আহিছোঁ আজি উঠিমেই। এদিকে আমাৰ চাউল তাউল থয় মানে আৰু ৰুমত। আৰু এইটো আমাৰ 4ত এইটো ৰুম আছিলে আমাৰ। এতিয়া 3য় শ্ৰেণী কৰি দিলে, এতিয়া 3য় শ্ৰেণী কৰি দিলে। নহয় আগলৈ মানে চব উল্টা পুল্টা হৈ আছিলে, এতিয়া চব উল্টা পুল্টা কৰিলে। তাত হ'ব পাৰে 1ম শ্ৰেণী আৰু 2য় শ্ৰেণী, এইটো 3য় শ্ৰেণী, এদিকে 4ৰ্থ শ্ৰেণী। এয়া আৰু এইবিলাক ধুনীয়াকৈ আৰ্ট কৰি থৈ দিছে গাইছ, মজা লাগিছে। ভূমিকম্প আহিলে কেনেকৈ ক'ত বাচিব লাগে আৰু এইবিলাক ধুনীয়া ভাগি থৈ দিছে। এইটো 4ৰ্থ শ্ৰেণী, অঁ নহয় 4ৰ্থ শ্ৰেণী, সেইটোৱে তাতে দি দিলে মানে। এইটো 5, এইটো 5, ইয়াতো আঁকি থৈ দিছে ধুনীয়াকৈ।
মানে চাওক বহুত ধুনীয়া কৰি দিলে আৰু ইয়াতে আমি বহি বহি পূৰা ভাত খাইছিলোঁ ইয়াতে চবকে একদম দীঘলে দীঘলে বহাই দিয়ে আৰু ভাত দিয়ে চয়াবিনৰ আঞ্জা সেইকণ আঞ্জা এতিয়াও মনত পৰে মোক কেতিয়াবা লাগে কোনোবা এখন ভাত খামগৈ স্কুলত কাইলৈ আহিবি নেকি মোক সঁচাই মোৰ ভাত খাব মন যায় কিন্তু মানে দিব মোক কৈছে যাবা বুলি কৈছে তাৰপিছত মোৰ মানে নিজে আহিব লাজ লাগে আৰু আগতে আমি থাকোঁতে এইবিলাক ফুল চুল নুৰুইছিলোঁ আজিকালি চব ৰোৱা হৈ গ'ল এতিকে শাক পাচলি ৰুইছিলে সেইকেইটা বাথৰুম এনেই বনালে আমি তাত মানে তাত আমি হিচাপে নক'লে তাই হাগিছিলে তাত এজোপা হ'ল গছজোপা ভিডিঅ'টো এনেকৈ কৰি থাকিবানে খালে বাৰু মানে দুটাই পালে মই নেপালোঁ এই দুজন এনেকৈ খালে মিঠা বোলে বহুত আছে কিন্তু মই নেপালোঁ মোৰ লাকে বেয়া আৰু মজা লাগিছে চাওক পৰিৱেশটো চাওক ঘূৰি থাকিব মন গৈছে মোৰ ব্লগটো কেনেকুৱা লাগিলে কমেণ্ট কৰিব দেই আজি মোৰ মানে বহুত ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে ক'ব এতিয়া শেষ নকৰিবি আৰু বনাম অঁ বনাম এইদিকে চব ৰঙালাও কিবা কিবি খেতি বনাইছে এইটো আছে দেখা না এইটো কি কৰিবি তই এইটোত আগতে আমি জুলি এনেকৈ তলৰ দিকে হাত দি পেলাই যে এনেকৈ উভতাই খাই যাওঁগৈ এদিকে সেই কি দিন আছিলে যিমানে স্মৃতি নাথাকক কিয় কলেজ বা মানে বেলেগৰ স্কুলত কিন্তু নিচিনা কেতিয়াও হ'ব নোৱাৰে সেই দালি ভাতখিনি তাতে চয়াবিন সেইখিনি দিন বা এতিয়া মোৰ গা নিয়ম একদম সিঁয়ৰি আহিছে চাওক আপোনালোকে ইয়াত দেখিছেনে মানে কৈছোঁ নহয় বহুত কেনেকুৱা দিন এটা আছিলে ন কেনেকৈ আছিলোঁ আমি এতিয়া অ'ত ইভাগত পঢ়ে ত'ত সিভাগত পঢ়ে চব বেলেগ বেলেগ হৈ গ'লোঁ এখন হয় আমাৰ বতাহতৰ স্কুল আৰু কথাটো ক'লোঁ ইয়াত মানে ফাইভ লগা আছিলে আৰু ফাইভ লগা পঢ়ি পিনে আমি তাৰপৰা ওলাই আহিলোঁ আহি পিনে ইয়াত নাম নলগালোঁ ইয়াত মানে নাম নলগালোঁ ইয়াত মানে 8লৈকে আছিল যে সেইটো কাৰণে আমি তাতে নাম লগালোঁ জালুগুটিত তাতে আমি একেলগে পঢ়িলোঁ কিন্তু এই নপঢ়িলে এইবাৰ কোন স্কুলত পঢ়িছিলোঁ তাই তাত পঢ়িলে আমি দন্দুৱা এই জালুগুটি হায়াৰ ছেকেণ্ডেৰীত পঢ়িলোঁ আৰু বতাহতৰ স্কুলখন এখনে জাষ্ট চব পিনে শান্তি মানে গছ গছনি থাকিলে শান্তি মোৰ মতে আপোনালোকৰ মতে কি ক'ব ইয়াতো তলামা একেই ইয়াতো তলামা বহুত পিছপিনে আছে আজি বতাহতৰ স্কুলটো এইটো চাওক অলপ দেখুৱাই দিছোঁ পাই ইয়াত নোসোমাওঁ নহ'লে মোক বতাহ ভিডিঅ'টো দেখা পালে গালি দিব চাওক সেইটো কোৱাটো নাইকিয়া সেই তাত আছে সেইটো মই এটা কথা কওঁ সেইখন আমাৰ স্কুল এখন বতাহতৰ স্কুল এইটো হৈছিলে পুখুৰী এটা আছিলে ইয়াতে আৰু এইটো পুখুৰীত আমি কি কৰোঁ জানেনে যেতিয়া লগ হ'ব লগা কাজিয়া লাগোঁ সিহঁতে মানে আমাক মাৰে হা হয়নে আমাক মানে মাৰে আমি একো কৰিব নোৱাৰোঁ ইয়াৰ পৰা এনেকৈ চুচৰাই দিব নহয় চুচৰাই দিয়ে আমি তিতাৰ লগতো আমি কাজিয়া লাগিব নোৱাৰোঁ তো আমাক গোটেই সময় মানে এনেকৈ হালা হালা লগাব তেতিয়া বাম আছিলে দেই তেতিয়া পানী নাছিলে কেতিয়াবা এইটো অকণ পানী থাকে গৈ পিনে একদম পেলাই দিয়ে আমি গৈ পিনে চাহটোৰ আগত কওঁ গৈ চাহ আমাক এনেকৈ পেলাই দিছে আমি কি কৰিম এতিয়া চাহটোৰ আগতো কানি কানি কওঁ গৈ তেতিয়া আমি একো কৰিবই নাছিলোঁ কিন্তু এতিয়া আমিহে দম দিওঁ সেইটা এনেকুৱা হৈ গৈছেগৈ এতিয়া চব মানে এনেকুৱা বাহিৰত গুচি গ'ল আমাৰ লগত পঢ়া ল'ৰা বেছি নাছিলে 11টামান ল'ৰা আছিলে 11টামান ল'ৰা আছিলে ছোৱালী আছিলোঁ আমি
19জনী পঢ়া এটাও নাই নেকি 19জনী ছোৱালী আছিলো ন 19জনী 20জনী মান ছোৱালী আছিলো 20টামান আছিলো আমি আমি এনেকুৱা মানে ল'ৰা ছোৱালী গোটেইখিনি মিলি পিনে কি হৈছে যেতিয়া 1 মান আছিলোঁ তেতিয়া মানে আমাক সদায় নেওতা থৈছিলে মই মানে নেওতা মুখস্থ নকৰোঁ ডাইৰেক্ট ঘৰত হেলি কৰি থাকোঁগৈ ক'ত মুখস্থ হ'ব আৰু যে মুখস্থ কৰা নাছিলোঁ নেওতা চেওতা মানে ক'ব আজি 5 ভাগ এমুকক পঢ়াম কালি 5 ভাগ ইমান এনেকৈ পকৰকৈ দিয়ে ছাৰহঁতে আমাৰতো ভয় লাগে ন এই ধৰিব আজি কি পঢ়িম সেইটো কাৰণে মই আহমেদ ছাৰে পুৰা চিঞৰি মাতি মাতে মানে সেইটো কথা খাই পেলাই লৈ পেলাই অমুকে পঢ় তই আৰু যেনেকুৱা মাৰে নহয় তেতিয়া মানে এনেকুৱা মাৰিছিলে মানে আমাকতো এদিন চিকনি লৈ মাৰিছিলে আমাৰ এদিন মেম এজনীৰ কথা মনত পৰিছিলে মেমজনী মুছলমান আছিলে নামটো পাহৰিছোঁ মনত আছিলে নে তাত মানে তৱা হৈ দি যায় নামটো পাহৰিলোঁ তাৰপিছত বাইদেৱে মানে আমাৰ একদম বেঞ্চৰ তলত সোমোৱাই লৈ এনেকুৱা মন দিছে নহয় কৈছোঁ নহয় মাৰিছিলে মানে বহুত মাৰিছে গাইছ তো এতিয়া দেখিলে মোৰ ভয়ে লাগে আৰু যে হেৰি মানে এইটো ছাৰ বৰভূগীয়া ছাৰ বুলি কওঁ হা আমি চব আৰু এনে আমি ছাৰ হয় মানে এটা আমাৰ স্কুলত এটা কাম আছিলে আমাৰ ছাৰ এটা ক্ষীণ আছিলে এটা পেডলা আছিলে আমি সেইটো কাৰণে এটা কওঁ পেকেট পেডলা চাহটো কওঁ আমি ছাৰ আপুনি পেডলা চাহ বুলি মাতো ক্ষীণ চাহটো কওঁ ক্ষীণ চাহ আমাৰ মানে নাম যাম আৰু হেৰি ক্ষীণ ছাৰটো আহিছিলে বৰভূগীয়াৰ পৰা নামটো আছিলে কিবা এটা নাচ লিখে বৰভূগীয়া হয় তেওঁক আমি বৰভূগীয়া ছাৰ বুলিও কওঁ আকৌ হেৰি এইজন ছাৰৰ নাম আহমেদ মানে কিবা ৰহমান কিবা আহমেদ লিখে আৰু পিছত টাইটেলটো আহমেদ হয় তেওঁক আমি আহমেদ ছাৰ বুলি মাতো এনেকুৱা জমনি আছিলে নহয় মানে বহুত আৰু তেওঁ পিছত মানে ঢুকালে আৰু প্ৰেছাৰ ষ্ট্ৰক হৈ পেলাই আজি হ'ল কেইবছৰমান ঢুকালে বহুত দুখ লাগে কাৰণ আমাক বহুত মৰম কৰিছিলে ছাৰে যিমানখিনি ধৰিছিলে সিমানখিনিলৈ আমাক মৰমো কৰিছিলে গোটেইকেইজনীকে তো সেয়াই আৰু এই বহুত কথা ওলাই যাব স্কুলৰ দিনত আপোনালোকে মানে কি এইবিলাক মানে এটা এনেকুৱা হয় ন মানে তাল মানে লুকুৱাই থৈ দিয়া মানে এনেকুৱা মানে কিতাপৰ নিচিনা হৈ যায় যে এনেকৈ এইটো পেজ খুলিম ইমানখিনি মনত পৰিব তেনেকুৱা নিচিনা হৈ যায় আৰু সেইটোৱে তো মানে স্কুলখনলৈ আহিলে বেলেগ এটা সুখ পাওঁ তো যিমানে কলেজ নহওক যিমানে পূৰ্ণ তো আমাৰ বিদায় লোৱা ফটোকেইখন আমাৰ তাত নাই ভাগ্যশ্ৰী তাত আছে বোলে মানে মোৰ তাত কিয় নাই মই লৈ গৈছিলোঁ ফটোকেইখন তাৰপিছত মানে ফটোকেইখন কি হ'ল মই নিজে গম নাপালোঁ বহুত ভালকৈ থৈ দিছিলোঁ কিন্তু মানে ঘৰ বনাইছিলে নতুনকৈ তেতিয়া মানে উল্টা পুল্টা হৈ ক'ৰবাত পৰি থাকিলে তো সেইটো কাৰণে মানে ফটোকেইখন মোৰ তাত নাই টিনা তাত আছে ভাগ্যশ্ৰী তাত আছে তাৰপৰা চাই লওঁগৈ আৰু সেয়াই মোৰ স্কুলৰ জীৱনটো আছিলে বহুত ভয় খাইছিলোঁ সেইটো কাৰণে একদম আধা ক্লাছতে ঘৰলৈ ফুটিছিলোঁ যে নোৱাৰো নেওতাত নপঢ়োঁ এনেই কৈছা পেট বিষাইছে মোৰ যাওঁগৈ বুলি ক'ব মানে একদম গৈ একদম ঘৰত খেলোঁগৈহে আৰু তাৰপিছত পিছদিনাখন আকৌ ধৰিম বুলি কয় তেতিয়া আকৌ সেইদিনাখনো আকৌ কিবা এটা বাহানা কৰোঁৱেই মানে আৰু লগতে এনেকুৱা আছিলোঁ মানে ঘৰলৈ যাবলৈ ওলাইছিলোঁ আকৌ তাৰ পিছৰ পৰা মাতিছে মানে ফটোকেইখন মোৰ তাত আছে হা মই দি আছোঁ ফটোকেইখন মানে ভিডিঅ' কৰি নিদিওঁ আৰু ফটোকেইখন মাৰি পিনে দি দিম চাই ল'ব ফটোকেইখন বহুত ধুনীয়া ধুনীয়া ফটো বহুত বেয়া লাগে মুখকেইখন চাব গোটেইকেইখন কিবা এটা গোন্ধাইছে বহুত বেয়াকৈ চিতা কৈছে যাওঁ বাই বাই ৰচোন এইটো কাটচোন বাই বাই ক তই বাই বাই ফ্ৰেণ্ডছ মানে বেলেগ এদিন লগ পাম মই আৰু কেতিয়া লগ পাওঁ ঠিক নাই এতিয়া চাগে পূজাত লগ পাম পূজাত এতিয়া কিবা কিবি ক'ব লাগে যদি কৈ দে পূজাত এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তাৰপিছতে লাইক কমেণ্ট শ্বেয়াৰ চব কৰি দিব আৰু তো এতিয়ালৈ বাই বাই নহয় বাই বাই এতিয়া দিছোঁ আকৌ বমাহঁতৰ ঘৰত ব্লগটো কৰিম মাহঁত মানে তাতে এতিয়া মানে মোক বাই বাই দিছে আৰু তাইক বাই বাই দিছোঁ চাই থাকক এই হ'ব বহি আছে ইয়াতে চাওক চাওক আমাৰ দেখোন আৰু কথা এটা কৈ দিওঁ মনো বেমাৰ সেইটো কাৰণে চশমা পিন্ধা হ'ল দেই তাৰমানে মাথা বিষ যে সেইটো কাৰণে চাওঁ মুখখন দেখোঁ দে ভাল লাগিছে তো সেইখিনি আছে স্কুলৰ ব্লগ যদি ভাল পালে লাইক চাবস্ক্ৰাইব কৰি যাব আজিলৈ বাই বাই টাটা টেক কেয়াৰ